হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু এতিয়া 10টা বাজি গ'ল বাৰু। মই বাৰু খাই বৈ আজৰি, আপোনালোকে বাৰু আজৰি হ'লনে জনাব দেই বাৰু। আৰু মই মানে এইকেইদিন ভালকৈ ভিডিঅ' বনাব পৰা নাই, কাৰণ মই মানে সদায় যিটো ৰুমৰ পৰা ভিডিঅ' বনাওঁ সেই ৰুমটোৰ পৰা মই বেলেগ এটা ৰুমত আহিছোঁ। চ' মানে ভালদৰে টাইম মেনেজ কৰিব পৰা নাই, বস্তুবোৰো খেলি মেলি হৈ আছে অলপ। লগতে মোৰ এইফালে দাঁতৰ বিষ, সেই দাঁতৰ বিষৰ কাৰণে ডক্টৰৰ তাত গৈ আছোঁ। চিকিৎসা চলি আছে বাৰু, কিন্তু এতিয়া ভালকৈ ঠিক পোৱা নাই। সেইকাৰণেও বাৰু যি নহওক, আপোনালোকৰ ফালে বাৰু গৰম কেনেকুৱা? গুৱাহাটীত পিছে বহুত গৰম পৰিছে, একদম থাকিব নোৱাৰাৰ দৰে হৈছে আৰু লাহেকৈ। জুলাই মাহত কি হয় নাজানো আৰু। বাৰু আপোনালোকৰ বিষয়ে জনাব, কেনে আছে, ক'ৰ পৰা চাই আছে। আজিলৈ ইমানেই, বাই বাই, গুড নাইট।